Hello everyone, welcome back to our channel SK School of Economics. আজি আমি ডিসকাস কৰিবলৈ ওলোৱা টপিকটো হৈছে ৰেপো ৰেট, ৰিভাৰ্স ৰেপো ৰেট আৰু বেংক ৰেট। আজিৰ ভিডিঅ'টোত আমি ভালকৈ ডিটেইলছত ডিসকাস কৰিম এই ৰেপো ৰেট, ৰিভাৰ্স ৰেপো ৰেট আৰু বেংক ৰেটনো কি হয়, কিয়নো বিভিন্ন ধৰণৰ এক্সামবোৰত আমি এই টপিক কেইটাৰ ওপৰত কোৱেশ্চন আহি থকা দেখা যায়, যেনে ধৰক আমাৰ ইণ্ডিয়াৰ বৰ্তমান ৰেপো ৰেট কিমান, বেংক ৰেট কিমান, এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে। সো আজি আমি ৰেপো ৰেট, ৰিভাৰ্স ৰেট আৰু বেংক ৰেটৰ ওপৰতে ভালকৈ ডিসকাস কৰিম এই ভিডিঅ'টোত। সো আহক আমি ডিসকাশন স্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি এটা কথা মন কৰিব লাগিব যে ইয়াত দিছে ৰেপো ৰেট, ৰিভাৰ্স ৰেপো ৰেট আৰু বেংক ৰেট। এই গোটেইকেইটা একচুৱেলি এক ধৰণৰ ইণ্টাৰেষ্ট ৰেট হয়। যেনেকৈ আমি ধৰি লওক বেংকৰ পৰা যদি কিবা এটা লোন লওঁ, তেন্তে আমি তাৰ বিনিময়ত নিশ্চয় কিবা এটা ইণ্টাৰেষ্ট ৰেট দিব লগা হয়। যদি আপুনি কেতিয়াবা বেংকৰ পৰা লোন লৈছে বা আপোনাৰ পেৰেণ্টছে লোন লৈছে, নিশ্চয় আপুনি এইটো কথা গম পাব যে বেংকে লোন দিয়াৰ বিনিময়ত আমি যিটো ৰিটাৰ্ণ কৰিম, তাত বেংকে আমাৰ পৰা এটা ৰেট অফ ইণ্টাৰেষ্ট লয় এটা এমাউণ্টত। ধৰি লওক 5% ৰেট অফ ইণ্টাৰেষ্ট, 3% ৰেট অফ ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ পৰা এটা ৰেট অফ ইণ্টাৰেষ্ট বেংকে লৈ লয়। চ' যেনেকৈ বেংকে আমাৰ পৰা ৰেট অফ ইণ্টাৰেষ্ট লয়, তেনেকৈ ৰেপো ৰেট, ৰিভাৰ্স ৰেপো ৰেট আৰু বেংক ৰেট এইকেইটাও তেনেকুৱা ধৰণৰ এটা ইণ্টাৰেষ্ট ৰেটেই হয়, কিন্তু এইকেইটাৰ লগত যেনিবা RBI ৰিলেটেড। চ' আমি প্ৰথম ষ্টাৰ্ট কৰিম ৰেপো ৰেটনো কি হয়। ৰেপো ৰেটৰ ওপৰত আমি ফাৰ্ষ্ট ডিছকাছ কৰিম। ফাৰ্ষ্ট আমি ৰেপো ৰেটনো কি হয় তাৰ ওপৰত ভালকৈ ডিছকাছ কৰিম। এতিয়া আপোনালোকক মই এই টপিক কেইটা কনচেপচুৱেলি বুজাবলৈ চেষ্টা কৰিম। হয়তো ইয়াত মই ডাইৰেক্ট ডেফিনেশ্যনটো নিলিখোঁ, ডেফিনেশ্যনটো আপোনালোকে নিশ্চয় গুগলত চাৰ্চ কৰিলে পাই যাব বা যিকোনো ধৰণৰ কিতাপত পাই যাব, ইকনমিক্স ৰিলেটেড বা ফাইনেন্সিয়েল তেনেকুৱা ধৰণৰ বুকত আপুনি পাই যাব, কিন্তু কনচেপ্টটো বুজাটো বেছি জৰুৰী। চ' ৰেপো ৰেট হৈছে এটা ৰেট অফ ইণ্টাৰেষ্ট, যিটো ৰেট অফ ইণ্টাৰেষ্ট চেণ্ট্ৰেল বেংকে বা আমাৰ ইণ্ডিয়াৰ কাৰণে RBI কমাৰ্চিয়েল বেংকবোৰৰ পৰা লয়। যেতিয়া কমাৰ্চিয়েল বেংকবোৰে শ্বৰ্ট টাৰ্ম লোন লয় ফ্ৰম RBIৰ পৰা যেতিয়া কমাৰ্চিয়েল বেংকবোৰে লোন লয় শ্বৰ্ট টাৰ্মৰ কাৰণে, মেক্সিমাম 90 ডেইজৰ কাৰণে যিটো লোন লয়, সেই লোনটোত এটা এমাউণ্টৰ ইণ্টাৰেষ্ট পে' কৰিব লগা হয় কমাৰ্চিয়েল বেংকবোৰে RBIক, আৰু সেই এমাউণ্টটোৱে হৈছে আমাৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট দিয়ে, সেইটো হৈছে আমাৰ ৰেপো ৰেট। চ' ধৰি লওক SBI, এটা এক্সাম্পল দিছোঁ মই ইয়াত ডায়েগ্ৰামৰ দ্বাৰা, SBI আৰু এইপিনে আমাৰ RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। চ' SBI লোন বিচাৰি যেতিয়া RBI গভৰ্ণৰক সোধে, SBI যেতিয়া লোন বিচাৰে RBIক, তেতিয়া RBIয়ে ফাৰ্ষ্ট SBIৰ পৰা এইটো ইনফৰমেশ্যন কালেক্ট কৰে যে SBIৰ হাতত টোটেল নেট ডিমাণ্ড টাইম লাইবিলিটিছ কিমান আছে। আৰু যদি আপোনাক মই এই টপিকটোৰ ওপৰত পিছৰটো ভিডিঅ'ত ভালকৈ ডিছকাছ কৰিম, নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিছনো কি হয় তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। এতিয়া জাষ্ট মই এইটো বুজাবৰ কাৰণে সেই টাৰ্মটো ইউজ কৰিছোঁ যে SBIৰ হাতত নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিছনো কিমান আছে, সেইটো প্ৰথমতে RBI ইনফৰমেশ্যনটো লৈ লয়। যদি ধৰি লওক আপোনাৰ 1 লাখ টকা আছে, 1 লাখ আছে নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিছ, তেতিয়া ইয়াৰ যিটো 0.5% এমাউণ্ট হয়, ইয়াৰ 0.5% এমাউণ্টহে মেক্সিমাম লোন দিব RBI SBIক। এনেকুৱা নহয় যে বহুত হেভি এমাউণ্ট এটা লোন দি দিব, তেনেকুৱা নহয়। প্ৰথমতে সুধি ল'ব SBIক যে মইতো SBI বুলি জাষ্ট এক্সাম্পল দিছোঁ, আপোনালোকে ভুল নাভাবিব, এইটো যিকোনো কমাৰ্চিয়েল বেংক হ'ব পাৰে। চ' এক্সাম্পলৰ কাৰণে মই ইয়াত ইজি হ'বৰ কাৰণে SBI ধৰি লৈছোঁ যে SBIৰ নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিছ কিমান আছে, সেই বস্তুটোৰ ওপৰত ইনফৰমেশ্যনটো কালেক্ট কৰি ল'ব RBI। তাৰপিছত তাৰ 0.5% এমাউণ্টটোহে মেক্সিমাম এমাউণ্ট, মিনছ তাতকৈ কমো ল'ব পাৰে SBI, সেই এমাউণ্টটোৰ মেক্সিমাম সিমান এমাউণ্টহে SBIক এজ এ লোন দিব ফৰ আপ টু 90 ডেইজ। মানে ৰেপো ৰেটটো একচুৱেলি বহুত শ্বৰ্ট টাৰ্ম যিবোৰ লোন লয় সেইবোৰৰ ক্ষেত্ৰতহে এপ্লাই হয়। আপুনি যদি 5 বছৰৰ কাৰণে এটা লোন লৈছে এটা বেংকে, তেতিয়া কিন্তু সেইটো ৰেপো ৰেট নহ'ব, যিটো মেক্সিমাম 90 ডেইজ হয়।
আপুনি 80 ডেজৰ কাৰণে ল'ব পাৰে 60 ডেজৰ কাৰণে ল'ব পাৰে সেইবোৰ লোনত যিটো ৰেট অফ ইণ্টাৰেষ্ট RBI SBI চাৰ্জ কৰে সেইটো হ'ব আমাৰ ৰেপো ৰেট সো ৰেপো ৰেটৰ বেসিক কনসেপ্ট এইটোৱে হয় সো আমাৰ ইণ্ডিয়াৰ বৰ্তমান ৰেপো ৰেট হৈছে 4% আৰু আমি এটা কথা মন কৰিম যে ৰেপো ৰেট ৰিভাৰ্স ৰেপো ৰেট আৰু বেংক ৰেট হৈছে আমাৰ মানিটাৰী টুল যাৰ সহায়ত আমি ইকোনমি এখনৰ মানি সাপ্লাই ওপৰত কন্ট্ৰোল কৰিব পাৰো মানি সাপ্লাই আমি মন গলে বঢ়াব পাৰো আৰু কমাব পাৰো থ্ৰু এই ৰেট কেটাৰ দ্বাৰা থ্ৰু দিস ৰেটস সো আমি এটা বস্তু ইয়াত চাব লাগিব যে ৰেপো ৰেট বাঢ়িলে আমাৰ মানি সাপ্লাই কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে আৰু ৰেপো ৰেট যদি কমে তেতিয়া আমাৰ মানি সাপ্লাইত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে ইয়াত মই 4%ৰ পৰা ৰেপো ৰেটটো ইনক্ৰিজ কৰি 7% কৰিছো সো মানি সাপ্লাইৰ ক্ষেত্ৰত এতিয়া কি চেঞ্জ আহিব যেতিয়া ৰেপো ৰেট ইনক্ৰিজ হ'ব তেতিয়া আমাৰ মানি সাপ্লাই ইকোনমিখনত ডিক্ৰিজ হ'ব কাৰণ বেংকৰ হাতৰ পৰা এটা বেছি এমাউন্টৰ পইচা RBI দিব লাগিব যদি ৰেট অফ ইন্টাৰেষ্টটো বেছি হয় সো বেংকৰ হাতত মানি কমি যাব কমাৰ্শিয়েল বেংকৰ হাতত মানিৰ এমাউন্টটো কমি যাব আৰু কমাৰ্শিয়েল বেংকৰ হাতত মানি কমি যোৱা মানে আমাৰ ইকোনমিখনত মানি কমি যোৱাটো বুজায় কাৰণ কমাৰ্শিয়েল বেংকে আমাৰ ইকোনমিৰ বিভিন্ন ধৰণৰ লোন প্ৰদান কৰে আৰু সেই লোনবোৰ ইকোনমিত কমা মানে আমাৰ মানি সাপ্লাইটো কমি যোৱা বুজায় সো যদি ৰেপো ৰেট আমাৰ ইনক্ৰিজ হয় তেতিয়া আমাৰ মানি সাপ্লাই কমি যাব ইয়াত চাওক ৰেপো ৰেট ইনক্ৰিজ হৈছে সো মানি সাপ্লাই আমাৰ ডিক্ৰিজ হৈছে এটো হৈছে আমাৰ ৰেপো ৰেটৰ কনসেপ্ট সো আমি এতিয়া আমি বুজিম যে হোৱাট ইজ ৰিভাৰ্স ৰেপো ৰেটনো কি হয় ৰিভাৰ্স ৰেপো ৰেটনো আমাৰ কি হয় এতিয়া আমি ৰিভাৰ্স ৰেপো ৰেটৰ ওপৰত ডিসকাস কৰিম ৰিভাৰ্স ৰেপো ৰেটটো এক প্ৰকাৰৰ তেনেকুৱাই কনসেপ্ট এটা ৰিভাৰ্স ৰেপো ৰেট তেনেকুৱা হয় ধৰি লওক আকৌ মই SBI কে এক্সাম্পলত ধৰিছো SBI হাতত ধৰি লওক সাৰপ্লাস মানি আছে যিমান মানি হিহতে এৰি দিছে ইকোনমিত এজ এ ক্ৰেডিট বা যিকোনো ধৰণৰ প্ৰকাৰে তথাপিও SBI হাতত অলপ সাৰপ্লাস মানি আছে সো সেই সাৰপ্লাস মানিখিনি SBI কৰিব কি RBI সেভ কৰিব ডিপোজিট কৰিব RBI ডিপোজিট কৰিলে সেই এমাউন্টটো ধৰি লওক সাৰপ্লাস আছিলে SBI হাতত এই সাৰপ্লাস এমাউন্টটো RBI ডিপোজিট কৰিলে আৰু আমিটো আমাৰ জেনাৰেল লাইফটো তেনেকুৱা হৈ থাকে ন যদি আমি পইচা কোনোবা এটা বেংকত গৈ ডিপোজিট কৰো আৰু বহু দিনৰ পিছত যদি সেই এমাউন্টটো আমি উলিয়াও তেতিয়া আমাক বেংকে এটা ইন্টাৰেষ্ট এটা দিয়ে সেই মানিটো আমি কিছু টকা বেছিকৈ উলিয়াব পাৰো ইন্টাৰেষ্ট পাও আমি তেনেকৈ যদি যিকোনো ধৰণৰ কমাৰ্শিয়েল বেংকবোৰে মানি ডিপোজিট কৰে RBI বা কিবা ডিপোজিট কৰিলে তেতিয়া RBI এটা ৰেট অফ ইন্টাৰেষ্ট দিয়ে পইচাটো ডিপোজিট কৰাৰ কাৰণে আৰু সেই যিটো ৰেট অফ ইন্টাৰেষ্ট প্ৰদান কৰে কমাৰ্শিয়েল বেংকক RBI হেতু আমাৰ ৰিভাৰ্স ৰেপো ৰেট ইয়াত যেনেকৈ SBI হে দিব লাগে RBI কিন্তু ইয়াত আমাৰ RBI হে আমাৰ SBI ক দিব কাৰণ ডিপোজিট থৈছে ডিপোজিট কৰাৰ লগে লগে এটা সুদ আমি পায়ে যাওঁ আমাৰ নরমাল ইন্ডিভিজুয়াল এজনেও যদি বেংকত টকা থয় আৰু বহু দিনৰ পিছত উলিয়ালে এটা সুদ দিয়ে বেংকে তেনেকৈ ইয়াতো যদি কমাৰ্শিয়েল বেংকে RBI ত কিছু টকা ডিপোজিট কৰে তেতিয়া RBI ৰিটাৰ্ণত এটা ৰেট অফ ইন্টাৰেষ্ট দিয়ে বহুত হেভি এমাউন্ট নিদিলেও এটা এমাউন্টৰ দিয়ে সো সেই যেটো ৰেট অফ ইন্টাৰেষ্ট হয় হেতু হ'ব আমাৰ ৰিভাৰ্স ৰেপো ৰেট এতিয়া আমাৰ বৰ্তমান আমাৰ ইণ্ডিয়াৰ যেটো ৰিভাৰ্স ৰেপো ৰেট হৈছে হেতু হৈছে আমাৰ 3.35% ইণ্ডিয়াৰ 2020 এতিয়া আমাৰ ৰিভাৰ্স ৰেপো ৰেটটো হৈছে 3.35% আৰু এইটো ৰেটৰ ক্ষেত্ৰটো আমি এটা কথা মন কৰিম সাম যে মানি সাপ্লাই ওপৰতনো কেনেকুৱা প্ৰভাৱ পৰে সো যদি আমাৰ ৰিভাৰ্স ৰেপো ৰেটটো বাঢ়ি যায় যদি বাঢ়ি যায় তেতিয়া আমাৰ ইকোনমিখনত মানি সাপ্লাই কি হ'ব বাঢ়িব নে কমিব সো যদি আমাৰ ৰিভাৰ্স ৰেপো ৰেট ইনক্ৰিজ হয় তেতিয়া আমাৰ মানি সাপ্লাই অলসো ডিক্ৰিজ মানি সাপ্লাই ইনক্ৰিজ নহয় এই গুটেকেটা ৰেটৰ ক্ষেত্ৰতে মানি সাপ্লাই কেতিয়াও ইনক্ৰিজ নহয় যদি এই ৰেট কিটা বাঢ়ে মানে নেগেটিভলি ৰিলেটেড একচুয়ালি যদি ৰেপো ৰেট বাঢ়ে মানি সাপ্লাই কমিব ৰিভাৰ্স ৰেপো ৰেট যদি বাঢ়ে মানি সাপ্লাই কমিব আৰু বেংক ৰেট বাঢ়িলেও মানি সাপ্লাই কমে আৰু এই কিটা যদি কমে তেতিয়া আমাৰ মানি সাপ্লাই বাঢ়ি যায় এতিয়া ৰিভাৰ্স ৰেপো ৰেটৰ ক্ষেত্ৰত মানি সাপ্লাইটো কেনেকৈ বাঢ়ে ইয়াৰ নিচিনা নহয় এটো ক্ষেত্ৰত
ইয়াত এনেকুৱা হয় যে যেতিয়া ৰিভাৰ্ছ ৰেপ' ৰেট বাঢ়ি যায়, ডেট মিনছ আমি যদি কোনোবা এটা বেংকে RBIত যদি টকা থয় আৰু সেই পইচাটো যদি উলিয়ায় বহুদিনৰ পিছত, তেতিয়া কিন্তু এটা হেভি এমাউণ্ট উলিয়াব পাৰে। চ' বেংকবোৰে এনেকুৱা ভাবিব যে যদি ৰিভাৰ্ছ ৰেপ' ৰেট বেছিকৈ দিছে RBI, তেতিয়া আমি বেছি পইচা জমা কৰোঁ RBIত। সেইবুলি তেওঁলোকে বেংকে হেভি এমাউণ্ট জমা কৰিব RBIত। আৰু যদি বেংকে পইচাটো ইকনমিত এৰি নিদি RBIত জমা থয়, তেতিয়াতো আমাৰ ইকনমিৰ মানি ছাপ্লাইটো কমি যাব। তেনেকৈ ইয়াতো মানি ছাপ্লাইটো ডিক্ৰিজহে হয়, কাৰণ ইনভেষ্টৰবিলাকে এইটো ভাবে যে বেংকত যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িছে, তেতিয়া তেওঁলোকে পইচা ডিপ'জিট কৰে। তেনেকৈ কমাৰ্চিয়েল বেংক ধৰি লওক SBIও যেতিয়া দেখিলে যে ৰিভাৰ্ছ ৰেপ' ৰেট বঢ়াই দিছে RBI, তেতিয়া SBIও RBIত বেছি টকা জমা থ'ব। কাৰণ কম ৰেট অফ ইণ্টাৰেষ্টত কোনেও পইচা এটা সোমোৱাই থ'ব নিবিচাৰে, ডিপ'জিট কৰি থ'ব নিবিচাৰে, কাৰণ বেছি ৰেট অফ ইণ্টাৰেষ্ট নিদিয়েই যেতিয়া আমি তাত জমা থৈ কি কৰিম। চ' তেনেকুৱা মেণ্টেলিটিতে যেতিয়া আমাৰ ৰিভাৰ্ছ ৰেপ' ৰেটটো বেংকে বঢ়াই দিয়ে RBI, তেতিয়া কমাৰ্চিয়েল বেংকবোৰে বেছিকৈ ডিপ'জিট কৰে। ডেট মিনছ আমাৰ মানি ছাপ্লাইৰ ওপৰত নিগেটিভলি প্ৰভাৱ পৰে আৰু মানি ছাপ্লাই আমাৰ কমি যায়। এইটো হৈছে আমাৰ ৰিভাৰ্ছ ৰেপ' ৰেটৰ কনচেপ্ট। ইমান কনফিউজন হ'ব লগা একো নাই এইকেইটা ৰেটত, একচুৱেলি বেছি টান নহয়। আপোনালোকে ভালকৈ মন দি ভিডিঅ'টো চাওক, নিশ্চয় বুজি পাব। চ' নেক্সট আমি এতিয়া বুজিম আমাৰ নেক্সট টপিকটো হৈছে বেংক ৰেট। যে বেংক ৰেটনো কি হয়? আপোনালোকে নিশ্চয় বেংক ৰেট এই টাৰ্মটো শুনি থাকে। বিভিন্ন ধৰণৰ এক্সামবোৰত বেংক ৰেটৰ ওপৰত কুৱেশ্যন আহি থকা দেখা যায় জেনেৰেলি। চ' নিশ্চয় শুনিছে বেংক ৰেটৰ বিষয়ে। চ' আজি আমি ডিছকাছ কৰিম বেংক ৰেটনো কি হয়। বেংক ৰেটো এটা মানিটেৰী টুল হয়, যাৰ দ্বাৰা আমি মানি ছাপ্লাইটো কণ্ট্ৰল কৰিব পাৰোঁ ইকনমি এখনৰ। বেংক ৰেটো হৈছে এনেকুৱা এটা ৰেট অফ ইণ্টাৰেষ্ট যাৰ দ্বাৰা কমাৰ্চিয়েল বেংকে যদি RBIৰ পৰা টকা লোন লয়, তেতিয়া RBI এটা ৰেট অফ ইণ্টাৰেষ্ট চাৰ্জ কৰে কমাৰ্চিয়েল বেংকৰ ওপৰত, আৰু সেইটোৱে হৈছে আমাৰ বেংক ৰেট। ইয়াত কোনো ধৰণৰ নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজৰ কথা নাহে ইয়াত, আৰু ইয়াত কোনো ধৰণৰ টাইমৰ কথা নাহে যে 90 দিনৰ কাৰণেহে ল'ব পাৰিব বা বেছি শ্বৰ্ট টাৰ্মৰ কাৰণে ল'ব পাৰে, তেনেকুৱা ধৰণৰ কোনো কথা নাই। এইটো হৈছে আমাৰ লং টাৰ্মৰ কাৰণে লোৱা লোন, বা 90 ডেইজতকৈ ওপৰ, মোৰ দেন 90 ডেইজতকৈ যদি বেছি দিনৰ কাৰণে লোন লয়, তেতিয়া আমাৰ যিটো RBI কমাৰ্চিয়েল বেংকৰ ওপৰত ৰেট অফ ইণ্টাৰেষ্ট চাৰ্জ কৰে, সেইটো হ'ব আমাৰ বেংক ৰেট। আৰু বেংক ৰেটৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। বেংক ৰেট নে RBIয়ে কমাৰ্চিয়েল বেংকবোৰৰ ওপৰত চাৰ্জ কৰে বেংক ৰেট মোৰ দেন 90 ডেইজৰ কাৰণে যদি লোন লয়। এইটো শ্বৰ্ট টাৰ্ম লোনৰ ক্ষেত্ৰত নহয়, আৰু ইয়াত NDTLৰো কোনো কথা নাহে, যিটো নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজ, সেইটোৰ ওপৰতো কোনো ধৰণৰ কথা আহি নপৰে। চ' এইটো হৈছে আমাৰ বেংক ৰেটৰ কনচেপ্ট। আৰু বেংক ৰেটৰ ক্ষেত্ৰতো মই আগতে কৈছোঁ যে আমাৰ এই তিনিওটা ৰেটৰ ক্ষেত্ৰত মানি ছাপ্লাই সদায় যদি এইকেইটা বাঢ়ে মানি ছাপ্লাই কমে, আৰু এইকেইটা যদি কমে তেতিয়া মানি ছাপ্লাই বাঢ়ে। চ' বেংক ৰেটৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। যদি আমাৰ বেংক ৰেট যদি আমি ইনক্ৰিজ কৰিছোঁ, এতিয়া আমাৰ 2020 বেংক ৰেটটো হৈছে 4.25%। 4.25%। এতিয়া আমাৰ 2020 বেংক ৰেট হৈছে 4.25%। ধৰি লওক বেংক ৰেট বাঢ়ি 6% হ'ল, তেতিয়া আমাৰ কি হ'ব, ইকনমিত মানি ছাপ্লাইটো কমি যাব। কাৰণ বেংক ৰেট বঢ়া মানেই কমাৰ্চিয়েল বেংকবোৰে বেছি টকা দিব লাগিব RBIক, কাৰণ RBIৰ পৰা সিহঁতে লোন লৈছিল এটা এমাউণ্টত। যদি কম এমাউণ্ট হয়, সিহঁতৰ পিনৰ পৰা কম ৰিপে'মেণ্ট কৰিব লাগিব, আৰু যদি বেছি হয় ৰেট অফ ইণ্টাৰেষ্টটো, তেতিয়া ৰেট অফ ইণ্টাৰেষ্ট নামত বেছি টকা ওলাই যাব RBIলৈ, গতিকে মানি ছাপ্লাইটো আমাৰ কমিব। চ' মানি ছাপ্লাইৰ লগত এনেকৈ ৰিলেটেড হয়। বেংক ৰেট যদি ইনক্ৰিজ হয়, মানি ছাপ্লাই আমাৰ ডিক্ৰিজ হ'ব, আৰু বেংক ৰেট যদি ডিক্ৰিজ হয়, আমাৰ মানি ছাপ্লাই ইনক্ৰিজ হ'ব। চ' ইনভাৰ্চলি ৰিলেটেড এই গোটেই ৰেটকেইটা। চ' এইটোৱে আছিল আজি বেংক ৰেট, ৰেপ' ৰেট আৰু ৰিভাৰ্ছ ৰেপ' ৰেটৰ কনচেপ্ট। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা এটা লাভ হৈছে বুলি ভাবিছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি মই বুজোৱাটো ভাল হৈছে বুলি ভাবে তেন্তে এটা লাইক কৰি দিব, আৰু লগৰবোৰক শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই কনচেপ্টকেইটাৰ ওপৰত কোনো ধৰণৰ কনফিউজন নাথাকে। চ' ইমানেই আজিৰ ভিডিঅ'টোত। থেংক ইউ।